হেল্ল' বন্ধুসকল, কি খবৰ? আজি আকৌ আহিছোঁ আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ। আজিৰ ভিডিঅ'টো অকণমান বেলেগ টাইপৰ। বহুত মানুহে মোক ফোন কৰি পেলাই বা কমেণ্ট কৰি পেলাই সোধে যে আমি ডুবাইত গ'লে ডাইভিং কৰিব পাৰিম নেকি, আৰু ডুবাইত ডাইভিং কৰিব হ'লে কি লাগিব, কিমান টকা চেলাৰী পাম, সেইটো লৈ পেলাই আজি অকণমান মই ভিডিঅ' বনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব আৰু মোৰ কথাকেইটা আপোনালোকে ভালকৈ বুজি পাব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, শ্বেয়াৰ কৰিব। আপুনি শ্বেয়াৰ কৰিলে হয়তো আৰু বহুত মানুহ কথাকেইটা ভালকৈ বুজিব পাৰিব। আৰু যদি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগত বেল আইকনটো বজাই ৰাখিব। প্ৰথমতে আপোনাক ইয়াত আহে যদি আপুনি যদি ভিজাতে আহে বা ইনভেষ্টৰ ভিজাত আহে তেতিয়াহ'লে আপোনাৰ 2 বছৰৰ কাৰণে এটা ভিছা এটা লগাব লাগিব। 2 বছৰ ভিছা লগোৱাৰ পিছতহে আপুনি ইয়াত ডাইভিং কৰিব পাৰিব। ডাইভিং কৰিবৰ কাৰণে আপোনাৰ ইয়াত ডাইভিং স্কুলত ভৰ্তি হ'ব লাগিব। তাৰপৰা আপোনাৰ লাইচেঞ্চ ওলাব লাগিব। লাইচেঞ্চ লোৱাৰ পিছত আপুনি ইয়াত গাড়ী চলাব পাৰিব। ইয়াত আপোনাৰ গাড়ী চলাব হ'লে আপোনাৰ ধৰক ইণ্ডিয়া বা পাকিস্তান, বাংলাদেশ, নেপাল, তাৰ ধৰক আপোনাৰ 2 লাখ বা 2.5 লাখ টকা ইয়াত খৰচা কৰিব লাগিব। তেতিয়াহে আপুনি লাইচেঞ্চটো ওলাব পাৰিব। তেতিয়া আপুনি ৰোডত গাড়ী চলাব পাৰিব। আপুনি যদি এইখিনি কৰিব পাৰে তেতিয়া গাড়ী চলাব পাৰিব ডুবাইত। কিয় নোৱাৰিব? আপুনিও পাৰিব। হয়তো আপোনাৰ 3 লাখ টকা আছে, কোনোবা মানুহৰ পইচা আছে, সি আহি পেলাই ইয়াত কৰি আছে, গাড়ী চলাই আছে, তেনেকৈ আপুনিও পাৰিব। আৰু যদি আপুনি ভাবে যে মোৰতো পইচা নাই, মই দেখা গৈছে আপুনি 1 লাখ টকা বা 1.5 লাখ টকা খৰচ কৰি পেলাই আপুনি ডুবাইত আহিছে, আপুনি আকৌ ডাইভিং ইয়াত কৰিব হ'লে আপোনাৰ লাইচেঞ্চ ল'ব লাগিব। লাইচেঞ্চ ল'বলৈ আপোনাৰ পইচা লাগিব। ইমান পইচা আপুনি ক'ৰ পৰা আনিব? আপোনাৰ হাতত পইচা নাই। তেতিয়াহ'লে আপুনি 2 বছৰ ভিজা কোনো এটা কোম্পানীত লগাই পেলাই তাত আপুনি জব কৰি থাকক, আৰু তাৰ পৰা মাহে যিটো আপোনাৰ ইনকামটো হ'ব তাৰ পৰা আপুনি লাহে লাহে আপুনি ফাইলটো ওলাই পেলাই আপুনি লাহে লাহে ডাইভিংটো ট্ৰেইনিং দি পেলাই লাইচেঞ্চটো লৈ লওক। তাৰ পাছতেই আপুনি গাড়ী চলাব পাৰিব মোৰ হিচাপ মতে। বহুত মানুহ এনেকৈ আহি আছে, প্ৰথমতে ভিজাত আহি আছে বা কোনোবাই ইনভেষ্টৰ ভিজাত আহি আছে, কোনোবাই ডাইৰেক্ট 2 বছৰৰ ভিজা লৈ আহি আছে। সিহঁতে আপোনাৰ ইয়াত আহি পেলাই আকৌ 2 লাখ টকা 1.5 লাখ টকা খৰচ কৰি পেলাই ইয়াত ডাইভিং ফাইল খুলি পেলাই ড্ৰাইভিং লাইচেঞ্চ পোৱাৰ পিছতহে গাড়ী চলাই আছে। এনে আপুনি কালি আহিব, পৰহি আপুনি আহি পেলাই গাড়ী চলাব, এইটো চিষ্টেম ইয়াত নাই। এইটো ধৰক ইণ্ডিয়া, বাংলাদেশ, পাকিস্তান, নেপাল নহয়, এইটো আপোনাৰ ডুবাই হয়। ডুবাই